Audio Jungle. Audio Jungle. নমস্কাৰ মই প্ৰাৰ্থনাই আপোনালোক সকলোকে মোৰ খেলো আৰু শিকুৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ আজি ভিডিঅ'ত আমি আলোচনা কৰিম আপোনালোকে ঘৰতে আপোনাৰ শিশুটিক কেনেকৈ সহজভাৱে কাউন্টিং শিকাব পাৰিব তাৰ ওপৰত আজি কেইটামান এক্টিভিটি লৈ আহিছোঁ আহকচোন ভিডিঅ'টো মাজলৈ আগবাঢ়ো আমাৰ দৈনন্দিন জীৱনটো যেহেতু ৰাতিপুৱাৰ পৰা গধূলিলৈকে গণনাৰ দ্বাৰা আৰম্ভ হয় আৰু গণনাত দ্বাৰা শেষ হয় সেই কাৰণে আমি সৰুৰ পৰা শিশুসকলক গণনা শিকোৱাটো প্ৰয়োজনীয় কাৰণ তেতিয়াহে তেওঁলোকে ডাঙৰ হ'লে ভালদৰে আয়ত্ত কৰিব পাৰিব আমি ঘৰতে কিছুমান পেলনীয়া ডাঠ কাগজৰ দ্বাৰা এনে ধৰণে কিছুমান আমি আহিলা প্ৰস্তুত কৰি ল'ব পাৰোঁ তেওঁলোকক গণনা শিকাবৰ কাৰণে এনে ধৰণে ধৰি লওক তেওঁলোকে শিকাৰ আগতে নাম্বাৰছখিনি চিনি পাব লাগিব আৰু তাৰ পিছতহে আমি গণনা শিকাব পাৰিম বা কাউন্টিং শিকাব পাৰিম এতিয়া ধৰি লওক ইয়াত 1 লিখা আছে 1 আৰু ইয়াত এটা সিম্বল আছে এনে ধৰণে আপুনি এটা সাৰ্কেল ঘুমাব দিব পাৰে 2 নম্বৰতে ইয়াত 2 লিখা আছে 1 2 ইয়াত আমি 1 2 3 1 2 3 ইয়াত আমি তিনটা মাৰা 1 2 3 yet 4 1 2 3 4 1 2 3 4 1 2 3 4 5 1 2 3 4 5 1 2 3 4 5 6 এনে ধৰণে আপোনালোকে কৈ যাব শিশুটি কাউন্ট কৰি কৰি 1 2 3 4 5 6 yes 7 1 2 3 4 5 6 7 1 2 3 4 5 6 7 1 2 3 4 5 6 7 8 1 2 3 4 5 6 7 8 1 2 3 4 5 6 7 8 9 ইয়াত আমি 9 নম্বৰ 1 2 3 4 5 6 7 8 9 Yet 1 2 3 4 5 6 7 8 9 10 1 2 3 4 5 6 7 8 9 10 এনে ধৰণে আপোনালোকে ঘৰত সহজভাৱে 1 ৰ পৰা 10 লৈকে কাউন্টিং শিকাব পাৰে এনে ধৰণে কৰি চাবচোন নিশ্চয় আপোনাৰ সন্তানটোৱে সহজে কাউন্টিং শিকি যাব আমি এনে ধৰণে ডাঠ কাগজেদি বা আৰ্ট পেপাৰ দিয়ে আমি শিশুসকলৰ মনত ফূৰ্তি পোৱাকৈ তেওঁলোকে শিকাৰ প্ৰতি আগ্ৰহ হোৱাকৈ এনে ধৰণে কিছুমান আমি এক্টিভিটি বনাই ল'ব পাৰোঁ ইয়াৰ দ্বাৰা শিশুসকলে সহজে শিকিবলৈ বিচাৰিব
আমি যদি জটিল কৰি শিকাব বিচাৰোঁ তেতিয়া শিশুতে কেতিয়াও শিকিব নিবিচাৰিব আমি এনেধৰণে 1 ৰ পৰা 10 লৈকে গণনা শিকাবৰ কাৰণে এনেধৰণে আমি কিছুমান চিৰি বনাই ল'ব পাৰোঁ এই এক্টিভিটিটো আপোনালোকে ঘৰতো কৰিব পাৰে ধৰি লওক আপোনালোকৰ ঘৰত যদি চিৰি আছে ষ্টেপবোৰত তেওঁলোকক উঠোতে বা নামোতে 1 2 3 4 এনেধৰণে আপোনালোকে তেওঁলোকক কাউন্টিং কৰি শিকাব পাৰে সহজে এই এক্টিভিটিটো ধৰি লওক ছোৱালীজনীয়ে কেইটা ষ্টেপ বগালে তেওঁ ঘৰটো পাব এনেধৰণে আমি শিকাব পাৰোঁ 1 আমি নাম্বাৰছখিনিও তেওঁলোকক চিনাকি কৰোৱা হ'ল লগতে আমি কাউন্টিং কৰিবলৈ শিকোৱা হ'ল 1 2 3 4 5 6 7 8 9 10 ছোৱালীজনী নিজৰ ঘৰ পাই গ'লগে আপোনালোকে এনেধৰণে শিশুসকলৰ মনোগ্ৰাহী হোৱাকৈ কৰিবচোন নিশ্চয় খুব সহজে তেওঁলোকে শিকিবৰ কাৰণে আগ্ৰহী হ'ব আপোনাৰ শিশুটি শিক্ষাৰ ক্ষেত্ৰত উৎসাহী কৰি তুলিবৰ কাৰণে আপোনালোকে এনেধৰণে বটলৰ সাফৰ কাটি পেপাৰত আঠা দি এনেধৰণে লগাই তেওঁলোকক কাউন্টিং কৰিবলৈ সহজে শিকাব পাৰে এনেধৰণে এইখন বটলৰ সাফৰ তাত নাম্বাৰছ লিখি থোৱা আছে কেনেধৰণে শিকাব আহকচোন চাওঁ ইয়াত লিখা আছে 1 ইয়াত 1 ষ্টাৰ আছে আৰু এনেধৰণে কিছুমান আমি শিলগুটি কালাৰ কৰি ল'ব পাৰোঁ বা বেলেগ বস্তু আপোনালোকে ল'ব পাৰে এনেধৰণে ইয়াত 1 এটা পাথৰ দিলে আৰু ইয়াতে 1 কোনটো হয় এনেধৰণে কৰাৰ ফলত কি হয় শিশুটিয়ে নাম্বাৰছবোৰ চিনি পায় লগতে কাউন্টিংও শিকে 2 1 2 আমি 1 2 আৰু ইয়াত 2 1 2 3 ইয়াত এনেধৰণে আপোনালোকে কাউন্ট কৰিবলৈ দিব 1 2 3 শিশুটি শিকাওঁতে আপোনালোকে এনেধৰণে কৈ যাব তাৰ লগত ইয়াত 1 2 3 4 এনেধৰণে ইয়াত 4টা পাথৰ দিবলৈ ক'ব 1 2 3 4 ইয়াত 4 কোনটো হয় লগোৱা এনেধৰণে ইয়াত হাফৰখন লগাবলৈ দিব 4 চাব শিশুটিয়ে বহুত আনন্দ পাব এনেধৰণে কৰি 1 2 3 4 5 ইয়াত এনেধৰণে ইয়াত এখন ট্ৰেইন আঁকি লোৱা হৈছে ইয়াত 1 ৰ পৰা 7 লৈকে লিখা আছে আৰু তেওঁলোকক ইয়াত থকা সেম নাম্বাৰটো বিচাৰি ইয়াত এনেধৰণৰ কিছুমান কাৰ্ড বনাই তেওঁলোকক ইয়াত লগাবলৈ দিব ইয়াত এই নাম্বাৰটো বিচাৰি তুমি লগোৱা 1 তেতিয়া কি হ'ব শিশুটিয়ে নাম্বাৰটো চিনি পাব লগতে কাউন্টিং কৰিবলৈ শিকিব এনেধৰণে ইয়াত 1 লিখা আছে 1 শিশুটিক নিজে বিচাৰি উলিয়াই ইয়াত লগাবলৈ দিব 2 3 4 5 6 7 তাৰপিছত আপুনি কাউন্ট কৰিবলৈ দিব 1 2 3 4 5 6 7 আৰু এটা এক্টিভিটি আমি কৰাব পাৰোঁ এনেধৰণে নাম্বাৰছখিনি লিখি আমি ফিংগাৰ প্ৰিণ্টৰ সহায়ত কাউন্টিং কৰিবলৈ শিকাব পাৰোঁ এনেধৰণে ইয়াত ধৰি লওক 1 লিখা আছে আমি 1 ফিংগাৰ প্ৰিণ্ট দিম 1 2 লিখা আছে 1 2 1 2 3 1 2 3 4 আপোনালোকে বেলেগ বেলেগ কালাৰো ব্যৱহাৰ কৰিব পাৰে 1 2 3 4 5 1 2 3 4 5 6 1 2 3 4 5 6 7 1 2 3 4 5 6 7 8
1 2 3 4 5 6 7 8 9 1 2 3 4 5 6 7 8 9 10 এনেধৰণৰ এক্টিভিটিবোৰৰ জৰিয়তে শিশুবোৰে মনত উৎসাহ পায় লিখিবৰ কাৰণে তেওঁলোকে ফূৰ্তি পায় আৰু কোনো ধৰণৰ মানসিক কোনো ধৰণৰ প্ৰেছাৰ নপৰাকৈ আপোনালোকেও ঘৰত সহজেই তেওঁলোকক কাউণ্টিং শিকাব পাৰে এনেধৰণে কৰি চাবচোন নিশ্চয় আপোনালোক সফল হ'ব আমাৰ ভিডিঅ'বোৰ জৰিয়তে যদি আপোনালোকৰ অলপ হ'লেও সহায় হৈছে তেনেহ'লে যিসকলে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব কমেণ্ট কৰি জনাব আপোনালোকে কেনে ধৰণৰ ভিডিঅ' পাবলৈ বিচাৰে আৰু লগতে লাইক কৰিব শ্বেয়াৰ কৰিব আকৌ লগ পাম পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে Audio Jungle.